সঞ্জীৱ হেছ হয় বন্ধুগণ আপোনালোকে জানে নাই কুকুৰে ৰাতি কিয় ভুকে হয় বন্ধুগণ এটা মনত ৰাখিব কুকুৰ সদায় প্ৰভুভক্ত প্ৰাণী কুকুৰে মানুহক কেতিয়াও বিশ্বাসঘাত নকৰে অন্য প্ৰাণীৰ তুলনাত অন্য প্ৰাণীয়ে মানুহক বিশ্বাসঘাত কৰিব পাৰে কিন্তু কুকুৰে কেতিয়াও বিশ্বাসঘাত নকৰে সেয়ে কুকুৰে সদায় মানুহৰ ওচৰত থাকি ভাল পায় আৰু মানুহৰ লগৰীয়াও এটা মনত ৰাখিব কুকুৰে ৰাতি কিয় ভুকে আজি মই ইয়াৰ ওপৰত ক'ব বিচাৰিছোঁ হয় কুকুৰে ৰাতি তিনিটা কাৰণত ভুকে কেতিয়াবা শব্দ শুনিলে কেতিয়াবা অদৃশ্য শক্তি দেখা পালে আৰু কেতিয়াবা অকলে থাকিলে যেতিয়া ৰাতি তেওঁলোকে অকলে থাকে তেতিয়া ভুকে এক নম্বৰতে কুকুৰে কোনো শব্দ শুনিবলৈ পালে ৰাতি অধিক চাউণ্ড শুনিলে তেওঁলোকে ভয়তে ভুকে নিজৰ আত্মৰক্ষাৰ কাৰণে দুই নম্বৰতে তেওঁলোকে অদৃশ্য শক্তি দেখা পালেও ভুকে তেওঁলোকৰ দৃষ্টিশক্তি অধিক আত্মা প্ৰেত আত্মা তেওঁলোকে অধিক দেখা পায় তেওঁলোকৰ দৃষ্টিশক্তি অধিক সেইবোৰ দেখা পালেও তেওঁলোকে ভুকে আৰু তিনি নম্বৰতে তেওঁলোকে কুকুৰে সদায় অকলে থাকি ভাল নাপায় তেওঁলোকে জুম পাই থাকি ভাল পায় যদি তেওঁলোকে অকলে থাকে তেতিয়াও ভুকে পেলাই তেওঁলোকে নিজৰ লগৰীয়াসকলক আমন্ত্ৰণ জনায় কাৰণ কুকুৰে সদায় জুম পাই থাকিয়ে ভাল পায় আপোনালোকে গম পালেনে কুকুৰে ৰাতি কিয় ভুকে এই তিনিটা কাৰণত ভুকে যদি আপোনালোকে অধিক জানে মোক তলত কমেণ্ট কৰি জনাবচোন আজিলৈ ইমানে ধন্যবাদ